Good morning everyone. ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে ৰেডি কৰি আছোঁ আৰু আজি বনাব লৈছোঁ বুটৰ ঘুগুনি। মই ৰাতিয়ে কালি বুট তিয়াই থৈছিলোঁ আৰু সেইখিনি এটা ধুই পখালি মই এটা কুকাৰত লৈ লৈছোঁ আৰু তাত কেইটুকুৰামান আলু দিছোঁ আৰু অকণমান নিমখ দি এই গোটেইখিনি এতিয়া মই ভালকৈ চিটি মৰাই ল'ম। 4টামান চিটি মৰালে হৈ যাব। ঘুগুনিখিনি বনাবৰ কাৰণে মই মছলাখিনি ৰেডি কৰিব লৈছোঁ। তাৰ কাৰণে নহৰু লৈছোঁ আৰু এক টুকুৰা আদা লৈছোঁ। পিঁয়াজ কাটি থৈছিলোঁ, এটা পিঁয়াজ ডাঙৰকৈ সেইটো লৈ লৈছোঁ আৰু জলকীয়া দুটা দিছোঁ আৰু বিলাহী লৈছোঁ মই এটা। এই গোটেইখিনি এতিয়া মই মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। আৰু এইফালে কেৰাহী গৰম কৰিলোঁ। কেৰাহীখনত প্ৰয়োজন অনুসৰি মিঠাতেল দিছোঁ আৰু তাত অকণমান জিৰা দি দিছোঁ, গোটা জিৰা, আৰু গ্ৰাইণ্ড কৰি থোৱা মছলাখিনি দি এই গোটেইখিনি এটা ৰঙচুৱাকৈ ভাজি ল'ম। এতিয়া দিছোঁ হালধি গুড়ি, 1 চামুচ ধনিয়া গুড়ি দিছোঁ, আধা চামুচ জিৰা গুড়ি দিছোঁ। অথনি নিমখ দিছিলোঁ যদিও অকণমান নিমখ দি দিছোঁ, তেতিয়া তেলখিনি ধুনীয়াকৈ বিৰিঙি আহিব। আৰু মিক্সিত থকা মছলাখিনি অকণমান পানী দি পেলাই ইয়াত দি দিছোঁ যাতে মছলাখিনি ভালকৈ বাইণ্ড হৈ যাওক। আৰু এতিয়া এইফালে দেখিছে যে বুটখিনিও ধুনীয়াকৈ বইল হৈ গৈছে আৰু মছলাখিনি ধুনীয়াকৈ তেল বিৰিঙি আহিছে। অকণমান ৰেড চিলি পাউডাৰ দিছোঁ আৰু অকণমান কচুৰি মেথি ক্ৰাছ কৰি পেলাই দি দিছোঁ। ধুনীয়াকৈ এইখিনি ভজা হৈ গৈছে। এতিয়া বইল কৰি থোৱা বুট আৰু আলুখিনি দি দিছোঁ। অকণমান দেৰি এইখিনি উতলাম আৰু আলু আৰু বুটখিনি অলপ অলপ ভাঙি ভাঙি দিছোঁ, তেতিয়া ডাঠ হ'ব। আৰু অকণমান দেৰি উতলাৰ পিছত আমাৰ এয়া বুটৰ ঘুগুনি ৰেডি হৈ গৈছে। ঘুগুনিৰ লগত খাবৰ কাৰণে আনফালে লুচিৰ কাৰণে ৰেডি কৰিছিলোঁ আৰু ৰাতিপুৱা এখন এখনকৈ লুচি বেলি থাকোঁতে বহুত দেৰি হৈ যায়। সেইকাৰণে মই এনেকৈ ডাঙৰকৈ এখন এখন ৰুটি বেলি লৈছোঁ আৰু ইয়াত 4খন ৰুটি মই এনেকৈ বেলি লৈছোঁ আৰু গোটেই ৰুটিখন মই জাপি লৈছোঁ। জাপি লোৱাৰ পিছত এতিয়া এখন চুৰি লৈ মই এই ৰুটিকেইখনৰ 4 ভাগ কৰিছোঁ। কিছুমানে চাগে এইটো পদ্ধতিত লুচি বনাইছে আৰু যদি বনোৱা নাই তেনেহ'লে আপোনালোকে এনেকৈ ট্ৰাই কৰিব পাৰে। খুব কম সময়ৰ ভিতৰতে লুচি বনাই হয় আৰু টেষ্টৰো কোনো ডিফাৰেঞ্চ নাহে, একেই হয় খাবলৈ আৰু দেখিবলৈও কিন্তু ধুনীয়া লাগে। বিশেষকৈ যেতিয়া ল'ৰা ছোৱালী স্কুল পঠিয়াব হয় আৰু হাজবেণ্ডক অফিচ পঠিয়াবলৈ হয় তেনেহ'লে এনেকুৱা ধৰণৰ কিছুমান টিপছ ইউজ কৰিলে খুব কম সময়ৰ ভিতৰতে আমাৰ কামখিনি হৈ পৰে। গুড মৰ্ণিং এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে। এক নতুন ভিডিঅ'লৈ মই চুমি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে 8 এপ্ৰিল আৰু বিহু পাইছেহি আৰু সকলোৱে চাগে বিহুৰ যা যোগাৰ বজাৰত চাগে ব্যস্ত। আৰু এতিয়ালৈকে বতৰ মানে কি ক'ব আৰু একদম বতৰ পূৰা গেলাই দিছে। গোটেই বৰষুণ বৰষুণ বৰষুণ। আপোনালোকৰ ফালে কেনেকুৱা বাৰু জনাবচোন। হয়তো চাগে চবতে একেই, চবতে বৰষুণে দি আছে। আমাৰ এফালে কিন্তু একদম পূৰা গেলি গৈছেগৈ। মানে আজি ভাবিছিলোঁ অকণমান বতৰটো ভাল হ'ব বুলি, অকণমান কিবা কিবি কাম চাম কৰিম বুলি, কিন্তু একেই হ'ল বতৰ। আজিও একে বৰষুণ বৰষুণ। ভিডিঅ'টো মই ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া দুপৰীয়া সময় হ'লগৈ, 12টা ওচৰা-ওচৰি হ'ল। আৰু আজি মাছ আনি থোৱা আছে। মাছৰ এটা টেষ্টি ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ, কিন্তু তাৰ আগতে মই বস্তু এটা দেখুৱাই লওঁ। বহাগৰ প্ৰথম পাহ কপৌ ফুল আমাৰ ঘৰত ফুলিছে, সেইকাৰণে ভাবিছোঁ দেখুৱাই লওঁ বুলি আপোনালোকক। এই পাহ কপৌ, প্ৰথম কপৌ ফুল ফুলিছে আমাৰ ঘৰত আৰু এয়া বহুতখিনি ফুলিব আছে। ইফালেও দুজোপামান গছ আছে, তাতো ফুলিবলৈ আছে। বিৰাট ধুনীয়া গোন্ধাইছে।
আৰু এতিয়া বলক দেৰি নকৰি দুপৰীয়াৰ সময় হৈছে মাছৰ ৰেচিপিলৈ আগবাঢ়ো আৰু ইয়াৰ লগতে আজি ভিডিঅ'টো কণ্টিনিউ কৰি যাম আশা কৰিছোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু যদি ভাল পায় তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব শ্বেয়াৰ কৰিব ভিডিঅ'টো ফেমিলি ফ্ৰেণ্ডছৰ মাজলৈ আৰু নতুন ভিউৱাৰসকলক অনুৰোধ জনাইছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় কাষতে থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি দিব আৰু অল কৰি দিব অল কৰিলে আহিবলগীয়া সকলো নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই থাকিব তেনেহ'লে দেৰি নকৰি বলক আজি ভিডিঅ'লৈ আগবাঢ়ো এটা সৰু বাটি লৈছোঁ আৰু তাত লৈছোঁ কলা সৰিয়হ বগা সৰিয়হ মোৰ মিক্স হৈ আছে সেইখিনি লৈ লৈছোঁ মানে 1 চামুচ যদি আপোনালোকে বগা সৰিয়হ লয় আধা চামুচ কলা সৰিয়হ ল'ব তেতিয়া ফ্লেভাৰটো ভাল আহে আৰু সেইখিনি মই 1 ঘণ্টামান কাৰণে তিয়াই থৈ দিছিলোঁ আনফালে লৈছোঁ এয়া মাছ 4 পিচ যিকোনো মাছৰ লগতে বনাব পাৰি এইটো ৰেচিপি আৰু এইফালে লৈছোঁ মই পিঁয়াজ দুটা নহৰু আদা আৰু কেঁচা জলকীয়া আৰু এই গোটেইখিনি এতিয়া মই এটা মিক্সাৰ জাৰত দি পেলাই ভালকৈ মিহিকৈ এইখিনি গ্ৰাইণ্ড কৰি ল'ম সৰিয়হখিনি পটাতে পিচি লৈছোঁ আৰু পটাত পিচা বস্তুবোৰ খাবলৈ ভাল হয় আৰু যিহেতু সৰিয়হ কম আছিলে সেইকাৰণে পটাতে পিচি লৈছোঁ আৰু খুব মিহিকৈ পিচিছোঁ খুব মিহি হ'লে খাবলৈ ভাল হয় আৰু এতিয়া এইখিনি মই মাছত দি দিছোঁ মাছ কিপিচ মই ফ্ৰাই কৰা নাই মই কেঁচা মাছতে এই ৰেচিপিটো বনাম আৰু এতিয়া তাত দিছোঁ এই মিক্সাৰ জাৰত যিখিনি পিঁয়াজ নহৰু আদা কৰি থৈছিলোঁ সেইখিনিও দি দিছোঁ নিমখ দিছোঁ অকণমান হালধি গুড়ি দিছোঁ আৰু আধা চামুচমান জালুকৰ গুড়ি দিছোঁ আৰু 2 চামুচমান নেমু ৰস দি দিছোঁ গোটেইখিনি এতিয়া ভালদৰে মিক্স কৰিব লাগিব মিক্স কৰাৰ পিছত ইয়াত এটা ইম্পৰ্টেণ্ট বস্তু সেইটো হৈছে কেঁচা মিঠাতেল অকণমান দি দিব লাগিব আজি মাছৰ ৰেচিপিটো কলপাতত বনাম সেইকাৰণে কলপাত এখিলা মই এনেকৈ অকণমান জুইত সেকি লৈছোঁ তেতিয়া ব্যৱহাৰ কৰিবলৈ ভাল হয় কলপাত পুৰা কোমল হৈ যায় আৰু আনফালে লৈছোঁ এখন মই লোহাৰৰ কেৰাহী লোহাৰৰ বস্তু হ'লে ভাল হয় কেলেকি বহুত বেছি ডাঠ থাকে লোহাৰৰ বস্তুবিলাক আৰু সোনকালে তেতিয়া জ্বলি নাহে মাছ আৰু মই এনেকৈ দুখিলা কলপাত জাপি পেলাই দি দিছোঁ আৰু তাত এতিয়া মেৰিনেট কৰি থোৱা মাছ কিপিচো দি দিছোঁ আৰু এতিয়া দিছোঁ অলপমান নৰসিংহৰ পাত আৰু এতিয়া মাছখিনি ভালকৈ ঢাক মাৰি দিছোঁ যাতে অকণমানো হাৱা নোলাওক আৰু মাজে মাজে এনেকৈ উদঙাই পেলাই চাইছোঁ যে মাছ কিপিচৰ কি হৈছে আৰু যদি অকণমান লাগি ধৰাৰ নিচিনা লাগে তেনেহ'লে চামুচ এক পাতে অলপ এনেদৰে লৰাই দিব মাছখিনি ৰেডি হৈয়ে গৈছে আৰু দেখিছে ধুনীয়াকৈ তেল বিৰিঙি আহিছে লাষ্টত এতিয়া 1 চামুচ মিঠাতেল মই দি দিছোঁ মিঠাতেল দিলে ইয়াৰ গোন্ধটো বহুত ষ্ট্ৰং আহে তেতিয়া খাই বিৰাট ভাল লাগে আৰু এয়া আমাৰ মাছ ৰেডি হৈ গৈছে বিৰাট ধুনীয়া হয় এনেকৈ খাবলৈ যদি আপোনালোকে এতিয়ালৈকে এনেকৈ খোৱা নাই তেনেহ'লে বনাব খাব আৰু মোক কমেণ্ট কৰি জনাব যে এনেকৈ খাই কেনেকুৱা পালে আশা কৰিছোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু যদি ভাল পালে তেনেহ'লে প্লিজ লাইক এটা কৰিবলৈ নাপাহৰিব আৰু মোক কমেণ্টছত জনাব যে ভিডিঅ'বোৰ চাই আপোনালোকে কেনেকুৱা পাইছে আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ তলতে থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি দিব আজিলৈ আহিছোঁ লগ পাম নেক্সট এটা ভিডিঅ'ত বাই বাই